কৌটি টকীয়া গাড়ীখন কাৰ হাতত আছে? এখন ডিফেন্ডাৰ হয়। ডিফেন্ডাৰ ন? কিমান মান পৰিব এনে প্ৰাইচটো? এইখনৰ মোটামুটি ধৰক আমি জানামতে 1,30,00,000 মান হ'ব। বাপৰে বাপ, 1,30,00,000 টকীয়া সেইখনো পাই যাব পাৰে। নিশ্চয় ক্ৰেতা আপোনাৰ দাদাৰ লগতে চাবি আছে। এইখনত মানে 15 লাখ মান পৰিব। নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হাউলিৰ ৰাসৰ মানে খেলা ৰিজাল্ট দিব বুলি শুনিছোঁ। তো বলক টিকটটো আজি পাওঁ আশা কমে, তথাপিতো মানে কি গাড়ী আছে বা হাউলিৰ ৰাসখন কেনেকুৱা হৈছে চব চাম। আৰু আজি হাউলিৰ ৰাসত কাই টিকেট পায় মানে ৰিজাল্ট পায় মানে সেই চব চাবলৈ চেষ্টা কৰিম যদি সময়লৈকে থাকিব পাৰোঁ। তো গাইজ আহি পালোঁ হাউলিৰ ৰাসৰ মানে জেগা আহি পালোঁ। ধুনীয়া আছে বেৰত মন গ'লে মোৰ কাষলে পিনা জুবিন দা কংকন কৰিছে ধুনীয়া আছে। আৰু তাৰে কাষতে এইবিলাক গাড়ীবিলাক আছে আৰু চববিলাক গাড়ী দেখাই আছোঁ। লাষ্টৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। এইখন হৈছে ক্ৰেতা আপোনাৰ দাদাৰ লগতে চাবি আছে। তো মানে এইখনত মানে 15 লাখ মান পৰিব মানে সপ্তম পুৰস্কাৰ। এইখন হৈছে অপ্তম মানে বাকী কিছুমান গাড়ী মানে হেৰিত নিছে আৰু মানে ক'ত বা থৈছে, ক'ত থৈছে দাদা জানে নেকি? মই মানে বাহিৰত থৈছে। বাহিৰত মানে কমিটিৰ মানুহ কিন্তু লাগতিয়ালকেইখন বৰ্তমান আছে ইয়াতে আৰু দুই এখন মানে আৰু যিখন হাইয়েষ্ট দামী গাড়ী সেইখন ক'ত আছে বৰ্তমান? সেইখন আছিলে অকণমান আগত মানে যোৱাৰ কাৰণে ওলাই। কি গাড়ী আছিলে এইখন? এখন ডিফেন্ডাৰ হয়। ডিফেন্ডাৰ ন? কিমান মান পৰিব এনে প্ৰাইচটো? এইখনৰ মোটামুটি ধৰক আমি জানামতে 1,30,00,000 মান হ'ব। বাপৰে বাপ, 1,30,00,000 টকীয়া সেইখনো পাই যাব পাৰে যদি লাখ আছে। বৰ্তমান টিকেট পাম না? এতিয়া বৰ্তমান কাউণ্টাৰ বন্ধ আছে, টিকেট নাপাব। মানে কাউণ্টাৰ আজিতো লাষ্ট ডেট বুলি ভাবিছোঁ না। তো আপোনালোকক এইখনতো দেখালোৱে। আৰু এইখন হৈছে নৱমখন চাওক। মানে গাড়ীবিলাকৰ নামবিলাক মই নাজানো সিমান মানে সেই নহয়, হ'লে দেখাই আছোঁ। আৰু এইখন হৈছে আপোনাৰ 10ম, তাৰপিছত এইখন 11 মানে চব। আৰু এইখন হৈছে সেই আৰু যিহেতু আজি খেলা লাষ্ট দিন হয়, যিহেতু কাউণ্টাৰটো বন্ধ আছে বৰ্তমান, নহ'লে এটা টিকেট সংগ্ৰহ কৰিব হ'লে আজি লাষ্ট দিনত ক'ত টিকেট পাম হ'লে অলপ কাউণ্টাৰটো একবাৰ চাই আহোঁ। কাউণ্টাৰটো অলপমান এইটো চাইডে আছে। কাউণ্টাৰ যিহেতু বন্ধ আছে নাযাওঁ। আৰু এতিয়া হাউলিৰ ৰাসখন এইবাৰ হৈছে 98 নেকি 98 সংখ্যক হ'ব। তো বলক হাউলিৰ ৰাসখন দিনতে একবাৰ চাওঁ, ৰাতিটো অহা নহ'লে না শেষে হ'ব আজি। তো হাউলিৰ ৰাসখনে দিনত একবাৰ চাই লওঁ, তাৰপিছত গাড়ীবিলাক দেখাই আছোঁ। এইখিনি কিন্তু মজা বনাইছে সঁচাকৈ কৈছোঁ। ৰিয়েল গাছত ভাইবছটো মানে ৰিয়েল আহিছে। আৰু এইপিনে আপোনালোকে মানে সেইবিলাক মূৰ্তিবিলাক আছে। আৰু এইখিনি কৃষ্ণৰ লীলা আৰু শ্ৰীকৃষ্ণৰ লীলাবিলাক ধুনীয়া। মন্দিৰটো মেইন হয় হাউলিৰ ৰাসৰ, কি ধুনীয়া লাইটিং কৰে। তো যাই আছোঁ, এতিয়া বাৰু লাইট দেখা নাপাম হ'লেও। আৰু ইয়াতে এটা গীটাৰ আছে ধুনীয়া আছে, য'ত নলবাৰীতটো ডাঙৰকৈ বনাইছে। এইটো মানে এনেকৈ ইয়াতো ধুনীয়া আছে, গীটাৰ এটা বনাইছে, মজা লগা হৈছে গীটাৰটো না, কি মজা আছে বনাই। আজি মোৰ লগত কায়ো নাই, মই আকলে আহিছোঁ আজি ভিডিঅ' বনাব জচতে। বাদ দিয়া, লগৰ ছোৱালীৰ লগত সদায় হোৱা আজি আকলে আহি চাওঁ দেছোঁ, গাৰ্লফ্ৰেণ্ডো নাই দে। এইটো হৈছে মেইন মণ্ডপটো হাউলিৰ ৰাসৰ। আপোনালোককতো কিমান দেখাম, ভিডিঅ' দেখাই পাই থাকে। ধুনীয়া আছে মানে সজাই তুলিছে, মজা ন মন্দিৰটো। আৰু এইখিনি হৈছে একদম মানে সেই আৰু পুখুৰীটোৰ পাৰত ধুনীয়া। ইয়াতে এখন সাপ আছিল, যিখন সাপ নামটো কি আছিল বা শ্ৰীকৃষ্ণই ধুনীয়া আছে ইয়াতে আছে। সিফালে মেলা চেলা আছে আৰু মেলাত এতিয়া নাযাওঁ। আৰু যিহেতু আৰু সেই ৰাতি অহা নাই না, মেলা চেলা ৰাতি বেছি ভাল লাগে। তো এতিয়া গাড়ীবিলাক চাওঁ আৰু কি গাড়ী আছে, পাল্লি টিকট এটা সংগ্ৰহ কৰিব। যিহেতু আজি লাষ্ট দিন হয়, দাদাহঁতে এনেকৈ খুলি আছে মানে ধুনীয়া আছে। এই গাড়ীবিলাক সেই কৰিব আৰু কাই ক'ত পাব। আজিয়ে ভাগ্যৰ খেলা ভাই, কৌটি টকীয়া গাড়ীখন কাৰ হাতত আছে। তো সেই আৰু একবাৰ এনেকৈ দেখাইছোঁ আপোনালোকক। সেইখন গাড়ীবিলাক অলপমান ধূলা লাগি আছে, যিহেতু সেই না ইয়াতে আছিল প্ৰথম দিনাৰ পৰা। সৰু সুৰা 1 টকা 2 টকা নহয়, লাখত কথা পাতি আছোঁ। মানে এই ভিডিঅ'টো লাখৰে ভিডিঅ' না, লাখত নহয় কৌটিৰ ভিডিঅ'। কিমান কেইখন গাড়ী একেলগে 100 টকা, মাত্ৰ 100 টকাত পাই যাব পাৰে। তো সেয়ে আৰু মাতটো অলপ বহি আছে, যিহেতু সিদিনাখন গুৱাহাটীৰ পৰা আহিলোঁ না, গুৱাহাটীৰ পৰা আহোঁতে মাত পূৰা গলৰ অৱস্থা নাই, চেচ মানে। তথাপিতো আপোনালোকৰ কাৰণে আহিছোঁ হাউলিৰ ৰাসৰ খেলা দেখুৱাবলৈ। ইয়াতেও 2খন গাড়ী আছে, সেই আৰু 20 আৰু আপোনাৰ 11 গাড়ী। তো টিকেট পাওঁতে সম্ভাৱনা আশা কমে আছে। আৰু মানে বন্ধ আছে, মই গৈছিলোঁ তাকেলৈকে মানে কাৰ্যালয় মানে সেই আৰু টিকেট ঘৰ বন্ধ আছে। তো এতিয়া ডাইৰেক্ট মানে যাবই লাগে। আৰু আছে সেয়া হৈছে ক্ৰয়দক মানে কি বা আপোনালোকে কমেণ্ট কৰিবচোন, মই নাজানো। তাৰপিছত ইফালেও আছে গাড়ী, মানে গাড়ীবিলাকৰ নাম মই নাজানো। আপোনালোকৰ এইখন হৈছে পঞ্চদশ, মানে কিমান চাব আপোনালোকে চায়ে। এইখন ষষ্ঠদশ, এইখন সপ্তদশ, আৰু এইখন অষ্টাদশ, আৰু এইখন হৈছে আপোনাৰ 19 নাকি। চালোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ হাউলিৰ ৰাসৰ মানে খেলাৰ। বৰ্তমান টিকট নাই, সেইকাৰণে আনচাকচেছ সেইটো ক্ষেত্ৰত। কিন্তু ভাল লাগিছে হাউলিৰ ৰাসখন লাষ্টৰ দিনা হ'লেও যে আহি কিনে একবাৰ চাবা পালোঁ থুলমূলকৈ। আৰু মানে সেই আৰু টিকট যাৰ ভাগ্য আছে তাইতো একদম ফুলি গেল কপাল, কৌটি টকীয়া গাড়ীখন যাই পায়। সেই আৰু সেইকাৰণে হাউলিৰ ৰাসৰ খেলা বুলি ক'লে বিখ্যাত। আৰু আপোনালোকে জানে আৰু আমিও জানো বোলে হাউলিৰ ৰাসৰ খেলা
মানে আমাৰ লোৱাৰ আছামৰ মানে খেলা বুলি ক'লি না লোৱাৰ আছামৰ খেলা বুলি ক'লে এনেও ফেমাছ মানে সকলোৱে জানে আৰু তো ভিডিঅ'টো এইখিনিতে ৰাখি দিওঁ যদি ভাল পাইছে তো এইখিনিতে ৰাখি দিওঁ বাকী আপোনালোকৰ মতামত জনাব টিকেট পালে নে নাই সকলোবিলাক জনাব বাই বাই